হে চালা কি হলে মোৰ জীৱনটো এতিয়া বাহিৰতো ওলব নোৱাৰা হ'লো ঘটনাটো হৈ যোৱাৰ পৰাই মোৰ টেনশ্যন হৈ গৈছে জীৱনটো তাইৰ বা ঘৰত কি হৈ আছে তাই বা কি কৰি আছে বাহিৰতো যাব পৰা নাই তাৰ একো খবৰো নাই দাদাহঁতে সিদিনা তাক বেয়াকৈ মাৰিলে সি বা কি কৰি আছে তাক এবাৰ ফোনে কৰোঁ ৰ হেল্ল' কোৱা শুনাচোন দাদাই ঘৰত মোক বহুত গালি পাৰি আছে তুমি যদি পাৰা অহালে এবাৰ লগ কৰাচোন তোমাৰ লগত বহুত কথা আছে আহিবানে তুমি হেল্ল' শুনি আছানে তুমি মোৰ কথা শুনিছোঁ ৰ'বা বেয়া নোপোৱা যদি তোমাক মই অলপ পিছত ফোন কৰি আছোঁ দিয়া হ'ব দিয়া কি কৰোঁ মই তাই ফোনো কৰি আছে তাই লগ কৰিবও মাতছি তাইক এতিয়া মানা কৰিবও নোৱাৰোঁ যাবও ভয় লাগে যদি দাদাহঁতে দেখা পায় বাদ দি ৰাস্তাত দেখি যাওঁ এবাৰ ফুৰি আহোঁ দে তুই শিখৰ দি অলপ ধৰ চিহতটো খাইলো দি একলা খাবা উঠছে ই অলপমান দিছি এইটো হলাকাই দেখোনে আকা মন চন মাৰি বহি আছে দেখোন কি হৈছে সুধো আছো না কি বোলা কাই মন চন মাৰি বহিছা দেখো কিবা হৈছে নেকি ভাই দেখাই নাছিলো ক'ত আছিলি নেম দিন ভাইয়াত কি কবি মোৰ লগত বহুত ডাঙৰ এটা ঘটনা ঘটি গেলে কি ঘটনা কচোন কৈছো ক শিমেলবাৰীত এটা আপি ভাল পাইছিলো আহোঁতে একদিন এই চান্সতে আপিটো তাক আলি দেও আমি অলপ সাহস দেও তাক অলপ জোচ দেও আমি দে তোৰ তাইটো কি তোৰ লগত এনেকুৱা কৰছি হেঁতে ভাই হা হেঁতে ইমান সাহস ক'ত পালাকে তোক আপিটো ফোন কৰে নে নকৰে এতিয়া আজি কৰিছিল অলপ আগত হয় নেকি তই এটা কাম কৰবি আপিটোক ফোন কৰি কেনে কবি যে তাই তোৰ লগত আহেনে নাহে সুধবি আৰু যদি আহে তই আপিটোক লৈ আহ আমি আছো তোৰ লগত টেনশ্যন ল'ব নালাগে মোৰতো ভয় লাগে তই টেনশ্যন নলবি আমি আছো না তোৰ লগত তই আপিটোক ফোন কৰি কেনে কবি অলপ পিছত তই আপিটো আনিব যাওঁতে আমাক ফোন কৰবি তোৰ আমি পিছে পিছে যাম হা তই টেনশ্যন ল'ব নালাগে হা আমি এতিয়া যাওঁ বল তাক আমি এতিয়া ক'লো না সেনেকে বেটাক আপিটো আনি দি পেলাই আমি তাৰ এতিয়া খেলাখন চাম আমি হা আপিটো আনি দি কেনে তাৰ লুটি ঘটি কেনেকুৱা হ'ব চাই থাকিবিচোন তহঁতে A few moments later. তাক ফোনটো কৰি কথাটো কওঁৱেই ৰ সি ফোন কৰিছে দেখোন শুনাছো কোৱা তোমাক এৰি মই কেনেকে থাকিম তোমাকো ঘৰৰ পৰা ওলাব নিদিয়ে
মই এতিয়া এটা কথা ভাবিছোঁ। কি কথা কোৱাচোন? তোমাক মই অহাকালি লৈ আহিম বুলি ভাবিছোঁ। তুমি বা কি কোৱা? ৰে ক'ত যা ইফালে চাহ মোবাইল দি যা ভিতৰত যা কি হ'ল, শুনি আছা নাই মোৰ কথা? আহিবা, মোৰো ঘৰত থাকি একেবাৰে অশান্তি লগা হৈছে। আমাক যে প্ৰথম দিনা লগ পাইছিলা, তালৈকে আহিবা, মই ৰৈ থাকিম। আবেলি 3:30মান বজাত। হ'ব দিয়া। ৰাখোঁ দিয়া এতিয়া, দাদা আহিবৰ টাইম হৈছে। কালি আহিবা কিন্তু। হেল্ল', ভাই ক'তে তহঁতে? মই যাব ওলছোঁ। ক'ত আছ তহঁতে? এই আমি বাহঁতৰ লগত আলবাটোত আছোঁ সেন্দৰ গাঁৱৰ। তই তাকেলে গিয়া, আমি তাতে ৰখি আছোঁ গোটাইকেইটাই। তই আহি থাক। দে পিছে তহঁতে তাতে থাকিবি, ককো নাযাবি কিন্তু। আছোঁ। মই যাই আছোঁ, ৰখি থাক। এহেঁতে ৰখি থাকিম বুলি কৈ মানুহ দেখোন ক'তো নাই। এটা ফোনে কৰি চাওঁ ৰ'ব এইফালে। কি কৰিব খুজিছে ক'ব নোৱাৰোঁ দেই, এহেঁতে মানুহে নাই দেখোন। আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান ছুইচ অফ হৈ আছে। অনুগ্ৰহ কৰি পিছত চেষ্টা কৰক। ইতিয়ানে ফোন কৰোঁতে লাগছি, এতিয়া আকৌ চুইচ অফ। সিহঁতে মোক বিপদত পেলালাকে, তাইও ৰখি আছে। কি হ'ব এতিয়া? আৰু একবাৰ মাৰি চাওঁ ৰ। আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান ছুইচ অফ হৈ আছে। ধেত চালা, এহেঁতক ৰখি থাকিলে নহ'ব। তাই তাতে ৰখি আছে, মই একলা হ'লেও যাব লাগিল। এহেঁতে মোক আজি বহুত বিপদত পেলালাকে। নাই, এহেঁতক আৰু বিশ্বাস কৰিব নোৱাৰা। মই ৰখি থকা ইমান টাইম হ'ল, এতিয়ালৈকে আহিয়ে পোৱা নাই। কোনোবাই দেখা পালে কি হ'ব? দাদা আহি পালে শেষ আৰু। আহি পালে দে। দেৰি উঠা ইটো দেখোন সেনাই ৰিংকু দাহঁতে মাৰা চলটোৱে। ক'ত লৈ গ'ল নেহাক? পলেই লৈ গ'ল পাই। ৰিংকু দাক ফোনটো মাৰিবই লাগিল। মাৰি লওঁ আৰু ৰিংকু দাক ফোনটো। তোৰ মোবাইলত ফোন আছে দেখোন জয়ন্তৰ। দেচোন দে ৰিচিভ কৰচোন ফোনটো। হেল্ল', জয়ন্ত কৌ। ৰিংকু দা, এই সেইদিনা যে তহঁতে ল'ৰাটোক মাৰছিলি, সেই ল'ৰাটো দেখোন আজি নেহাক বাইকতকৈ উঠলি গুচি গৈছে। কোনফালে গেছি? তই ক'ত আছা? সেই ব্লক ৰাস্তাটোতে গৈছি। মই তাতে আছোঁ, তহঁতে তাড়াতাড়ি আহ। তই তাতে থাক, আমি যাই আছোঁ। সিদিনাই মাৰা ল'ৰাটোৱে বোলে নেহাক পোৱালে লৈ গ'লে। বলচোন বল। তাৰ ইমান সাহস, বল। নমস্কাৰ, আমি ভিডিঅ'টোত এক্সট্ৰাকৈ ওলবা বিশেষ কাৰণৰ কাৰণে ওলালোঁ আজি। আমি ভিউজবিলাকতো ঠিকেই পাই আছোঁ আপোনালোকৰ পৰাই, লাইকো ভালকৈ পাওঁ, কিন্তু ছাবস্ক্ৰাইবটো অলপ আমাৰ কমি আছে। সেইটো আপোনালোকে যাতে কৰে তাৰ কাৰণে ওলালোঁ। বাকীখিনি আমি ভিডিঅ'বিলাক বনাই আছোঁ, ভিডিঅ' দি আছোঁ, মানে খণ্ড বাই খণ্ড দি আছোঁ। আমাৰ ভিউজটোত আহি আছে, ঠিকেই আহি আছে। প্লাছ ভিউজ যিমান আহি আছে মানে মানুহে চাই ঠিকেই, কিন্তু মানে ছাবস্ক্ৰাইবটো কৰা নাই বহুতে। গতিকে আপোনালোকে আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি দিব। আমি নতুন ভিডিঅ' ভাল ভিডিঅ' বনাবলৈ মটিভেট পাম। আপোনালোকে ছাবস্ক্ৰাইবটো নকৰিলে আমাৰ অলপ মন চন ভাল নালাগে। মানে ভিউজটো আহি আছে, কিন্তু সেই হিচাপত মানে ছাবস্ক্ৰাইবাৰটো অহা নাই। গতিকে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব, আৰু পাৰিলে অলপমান শ্বেয়াৰ কৰি দিব, তেতিয়া আমাৰ ভাল লাগে। গতিকে আৰু সেইখিনিয়ে ক'ব লগা আছিল। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব আগলৈ। ধন্যবাদ।